हेलो गाइस, কি খবৰ? মই মিনাছে পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল মিনা চৌধুৰী। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি আমি বজাৰ কৰিবলৈ যাম, তাকে ভাবিছোঁ আপোনালোককো অলপ দেখাম কি কি বজাৰ কৰোঁ। গতিকে চাই থাককচোন আমি কি কি বজাৰ কৰোঁ আৰু ক'ত ক'ত যাম। লাইছে আৰে মই ধুনু যাব আৰু মই যাম। ব'লা ব'লা। ব'লা আচ্ছা। আৰু এতিয়া আমি পাৰ্লাৰ আহি পালোঁ। পাৰ্লাৰত কাম অলপ আছে, ষ্টাইল কৰিম অলপ ন, তাৰপিছত লগ পাইছোঁ আপোনাৰ লগত। গৈ আছোঁ আমি। এইফালে মই হেয়াৰ হাইলাইট কৰি আছোঁ আৰু আনফালে বাই হেয়াৰ স্পা কৰি আছে আৰু ধুনু সেইফালে বহি মোবাইল টিপি আছে। মোৰ হাইলাইট কৰা হৈ গৈছে। এতিয়া বাজনীয়ে মোৰ হেয়াৰখিনি ধুই দিছে, কালাৰখিনি। আৰুতো কৰিব ন এইফালে? আকৌ কৰিব। নালাগে টোটেল কেইটা হ'ব? আৰু দিব। মোৰ হাইলাইট কৰা হৈ গৈছে। তাৰপিছত মোৰ চুলিখিনি হেয়াৰ ড্ৰায়াৰ দি শুকুৱাইছে। হেয়াৰ হাইলাইট কৰা হোৱাৰ পিছত চুলিখিনিও মই কটাই দিলোঁ, কাৰণ ইমান চুলি সৰে, সেইকাৰণে ভাবিলোঁ অলপ কটাই দিওঁ। সেইকাৰণে কটাই দিলোঁ অলপ। মই তাতে পূজাও আহি আছে, সেইকাৰণে চুলিখিনি ভাবিলোঁ অলপ ষ্টাইল কৰি দিওঁ। হয়, বায়ে হেয়াৰ স্পা ভাব লৈ ৰিলেক্স ফিল কৰি হাঁহি আছে, পূৰা হাঁহি আছে তাই একদম মিচিক মাচাককৈ। স্পা কৰিছে। স্পা কেনেকুৱা লাগিছে? হা, বাৰ স্পা অলৰেডি হৈ গৈছে। এতিয়া হেয়াৰ ৱাছ কৰি দিছে। কি কৰিছা তুমি? চুলি কাটিবা? চুলি কটাবা? ষ্টাইল কৰাবা? ষ্টাইল কৰাবা? ক'ত?
কি কৰিবা লিপষ্টিক লিপষ্টিক লগাবা কি কৰিবা হা তুমি ষ্টাইল অলপ কৰিবা চুলিখিনি কাটি দিওঁ হা চুলিখিনি কটাই দিওঁ এয়া চুলি হা চুলি কটাবা নকটোৱা আমাৰ পাৰ্লাৰত কামবোৰ হৈ গ'ল বাই স্পা কৰিলে মই কালাৰ কৰিলোঁ থ্ৰেডিং কৰিলোঁ বায়ো থ্ৰেডিং কৰিলে এতিয়া ঘৰ গৈ আছোঁ চেণ্ডেলৰ দোকানত সোমাইছোঁ চেণ্ডেল ভাল লাগিলে ল'ম এযোৰ বাৰু এতিয়া আমি কিবা এটা খাই লওঁ খাই কৰি ঘৰ যাম নাখালে নহয় নহয় ন কিবা খাবা তুমি কি খাবা এইফালে চোৱাচোন এইফালে চোৱা এয়া খোৱা আহি গ'ল আৰু আমি এতিয়া খাই লওঁ ধুনু কি খাবা ধুনু কি খাবা মেগী খাবা আমি খাই লওঁ এতিয়া খাবানে জ্বলা যে কি খাইছা মোক অকণ দিবা দিয়া অকণ কেনেকৈ খাইছা মেগী এইটো এইটো কোনে খাব এইটো কোনে খাব খোৱা 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 আমি জল্দি ঘৰ যাব লাগিব জল্দি মোক দিয়া অকণ দিয়া ঘৰ আহি কৰি ড্ৰেছ চেঞ্জ কৰি মুখ হাত ধুলোঁ আৰু এতিয়া বাজিল 5টা আমাৰ ঘৰ আহি পাওঁতে 4:30 হ'ল 12টাতে গৈছিলোঁ ইমান টাইম লাগিল আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনটো টিপি দিব আজিলৈ আহিছোঁ বাই বাই